খাজা মাইনুদ্দিনের মাওমা, আমার মাওমা, আপনার মাওমা খাজা মাইনুদ্দিন রহমাতুল্লাহি আলাইহি, চিশতিয়া রহমাতুল্লাহি আলাইহি, আল্লাহর ওলি। আসমানের পৰা টপকি আহিছিল নেকি? আসমানৰ পৰা পৰি আহিছিল। ইয়াৰ পেটৰ পৰা এখেতসকলে জন্ম পাইছি আৰু আমিও মাৰ পেটৰ পৰাই ওলাই আহিছোঁ। কিন্তু আমাৰ মাজত আৰু তেখেতসকলৰ মাজত পাৰ্থক্য কিয় এনেকুৱা? কাৰণ এই যিজনী ছোৱালী, যিজনী মাৰ পৰা মই জন্ম পাইছোঁ, সেইজনী মাইক সহি তালিম দিয়া নাছিল। তাৰ আম্মাই সহি তালিম দিয়া নাছিল। আৰু বিয়া পাতাৰ পিছত তাই আকলমন্দি হোৱাৰ পিছত, আকলমান হোৱাৰ পিছতো তাক যেতিয়া বিয়া হৈ গ'ল, পেটত বাচ্চা আছে, খাজা মাইনুদ্দিন চিশতিয়া ৰহমাতুল্লাহি আলাইহি কিতাবত আহে ৯৬ লাখ, কিমান লাখ? ৯৬ লাখ মানুহ যেতিয়া নেকি তেখেতৰ হাতত ইছলাম গ্ৰহণ কৰিলে, অহাৰ পিছত বহুত খুশি। তেতিয়া আম্মাই ক'লে, হে মাইনুদ্দিন, তুমি বহুত খুশি নজৰ আহি আছা, বহুত তুমি খুশি হৈছা, কাৰণ কি? তেতিয়া খাজা মাইনুদ্দিন চিশতিয়া ৰহমাতুল্লাহি আলাইহি কয়, হে আম্মা, মই এইকাৰণে খুশি, মোৰ হাতত ৯৬ লাখ মানুহে কি কৰিছে? ইছলাম গ্ৰহণ কৰিছে। কওক সুবহানাল্লাহ। যেতিয়া নেকি ক'লে, তেতিয়া মাকে কৈছে, বাবা মাইনুদ্দিন, এইটোতো আল্লাহ তাআলাৰ কামাল হয়, আল্লাহ তাআলাৰ দান হয়, আৰু তোমাৰ আম্মা আৰু আব্বাৰ মেহনতৰ কাৰণে আজি এনেকুৱা। কাৰণ তুমি যেতিয়া মোৰ পেটত আছিলা, মই পাঞ্জগানা নামাজটো এৰি দিয়া, কিন্তু মই তাহাজ্জুদৰ নামাজো কোনোদিনে কি কৰা নাছিলোঁ? কাজা কৰা নাছিলোঁ। সুবহানাল্লাহ, কিমান ডাঙৰ কথা। যেতিয়া আম্মাৰ পেটত মাইনুদ্দিন চিশতিয়া ৰহমাতুল্লাহি আলাইহি কি কৈছে, তুমি যেতিয়া মোৰ পেটত আছিলা, তেতিয়া মই পাঞ্জগানা নামাজটো দূৰৰে কথা, কাজা কৰাটো, কিন্তু মই তাহাজ্জুদৰ নামাজো মই কাজা কৰা নাছিলোঁ। আৰু যেতিয়া নেকি তুমি মোৰ পেটৰ পৰাই দুনিয়াত আহিলা, আল্লাহ তাআলা দুনিয়াত আনিলে, তোমাক মই এদিনো বেগাইৰ অজুৰ দ্বাৰাই দুধ পান কৰোৱা নাই। অজু নকৰাকৈ মই কোনোদিন তোমাক এটোপাল গাখীৰো মই খোৱা নাই। তো তেখেতৰ মাৰ পেটৰ পৰা যদি আল্লাহৰ ওলি যদি জন্ম পাব পাৰে, আমাৰ মাৰ পেটৰ পৰা কিয় নোৱাৰে? নোৱাৰাৰ কাৰণে এই বৰপীৰ সাহেব আব্দুল কাদিৰ জিলানী ৰহমাতুল্লাহি আলাইহি মাকৰ পেটত কিতাপত আহে ১ পাৰা নহয়, ২ পাৰা নহয়, ১৭ পাৰা হাফিজ হৈ কেনে দুনিয়াত আহে। যেতিয়া নেকি অলপমান ডাঙৰ হ'ল, তেতিয়া মাদ্ৰাছাত যেতিয়া দাখিলা কৰি দিলে, মাদ্ৰাছাত দাখিলা কৰি দিয়াৰ পিছত উস্তাদে কয়, বাবা তুমি পঢ়া বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কৈছে আপোনাৰ ভুল হৈছে। কি কৈছে? উস্তাদক কৈছে আপোনাৰ ভুল হৈছে। উস্তাদে কয় কি, বাবা খাৰাপ পাইছে কি? তুমি নাৰাজ হৈ আছা? তুমি কিয় নকোৱা? কোৱাচোন বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কৈছে নাই নাই, মই শুনাই নাই এনেকুৱা কয়। কৈছে তুমি কেনেকুৱাকৈ শুনিছা? মই শুনিছো আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কয় আলহামদুলিল্লাহ পঢ়ি কেনে ১৭ পাৰা যেতিয়া নেকি শুনালে, তেতিয়া উস্তাদে খাৰা হৈ কেনে কৈছে, বেটা তোমাৰ জাগাত মই, মোৰ জাগাত তুমি বহা। সুবহানাল্লাহ। কাৰণ কিয় জানেনে? যেতিয়া নেকি মাৰ পেটত বৰপীৰ সাহেব আব্দুল কাদিৰ জিলানী ৰহমাতুল্লাহি আলাইহি আছিল, তেতিয়া মায়ে সদায় ডেইলি কোৰআন শৰীফ তিলাৱাত কৰিছিল।